নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আপোনালোকে চাই আছে টেকনিকেল আসাম ডিডি চেনেল। তো প্ৰথমতে মোৰ এই চেনেলৰ তৰফৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ। যদি আপোনালোকে কৰোনাৰ ভেকচিন লৈছে তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় বুলি আমি ভাবিছোঁ। তো আপোনালোকে যদি কৰোনা ভেকচিন লৈছে তেনেহ'লে আপোনালোকে কেনেকৈ সেই চাৰ্টিফিকেটটো ওলাব অনলাইনৰ মাধ্যমত, সেই বিষয়ে আজি আমি আলোচনা কৰিম আপোনালোকৰ লগত। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা সৰু ৰিকুৱেষ্ট, যদিও এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক আৰু পাশে থকা বেল আইকনখন প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি থওক। যেতিয়া আমি আপোনালোকৰ কাৰণে এনে ধৰণৰ প্ৰয়োজনীয় ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকৰ মোবাইলত প্ৰথমতে পাই যাব নটিফিকেশ্যন আকাৰত। তো বন্ধুসকল, বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক পাব। সেই লিংকটোত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এইটো পেজত আহি যাব। ইয়াতে দেখুৱাইছে কোৱিন, এইটো পেজত আহিব। আপোনালোকে এইটো পেজত অহাৰ পিছত আপোনালোকে ইয়াতে দেখাইছে 3 লাইন ডট, ইয়াতে জাষ্ট ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ছাইটটো ডেস্কটপ ছাইট কৰি ল'ব। মই ডেস্কটপ ছাইট কৰি লৈছোঁ, কাৰণ ডেস্কটপ ছাইট কৰি ল'লে আপোনালোকৰ সেই মোবাইল স্ক্ৰীনটো কম্পিউটাৰ স্ক্ৰীনৰ দৰে হৈ যাব, আপোনালোকৰ ডাউনলোড কৰোঁতে সুবিধা হ'ব। তো বলক এতিয়া আমি আপোনালোকক দেখাই দিওঁ। তো ইয়াতে আপোনালোকে দেখা পাইছে ৰেজিষ্টাৰ অৰ চিং ইন ফৰ ভেকচিনেশ্যন, তাৰ তলৰ ফালে দেখা পাইছে এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। আপোনালোকক আমি জুম কৰি অলপ ভালকৈ দেখাই আছোঁ। তো ইয়াতে আপোনালোকে ভেকচিন লোৱাৰ সময়ত যিখন মোবাইল নাম্বাৰ দিছিল সেই মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি দিব। তো ইয়াতে এণ্টাৰ কৰি দিব। মই মোৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দি আছোঁ। তো ইয়াতে এণ্টাৰ কৰাৰ পিছত আপোনালোকে তলৰ ফালে দেখা পাইছে গেট OTP, ইয়াতে ক্লিক কৰিব। তো ইয়াতে OTP অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পেজটো আহি যাব। আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছে সেইটো মোবাইল নাম্বাৰত এখন OTP আহিব। সেই OTPটো চাই আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। তো ইয়াতে আপোনালোকে দেখা পাইছে মোৰ OTPটো আহিছে ইয়াতে 957966। তো বন্ধুসকল, ইয়াতে OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ভেৰিফাই এণ্ড প্ৰচিড, ইয়াতে ক্লিক কৰি দিব। তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেধৰণৰ পেজটো খুলি আহিব। তো আপোনালোকে এটা মোবাইল নাম্বাৰতে যিকেইজন মানুহৰ নামত ৰেজিষ্টাৰ কৰিছে সেইকেইটা মানুহৰ নাম ইয়াতে শ্ব' কৰিব। তো আপোনালোকে যদি চাৰ্টিফিকেটটো ডাউনলোড কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াতে প্ৰথমতে নিজৰ নামটো দেখা পাব, তাৰপিছত ইয়াতে ৰেফাৰেন্স ID দেখা পাব, তাৰপিছত ইয়াতে ইয়াৰ অফ বাৰ্থ ইয়াতে আপোনালোকে দেখাব। আপোনালোকে ভেকচিন লোৱাৰ সময়ত যিখন ID দিছিল ইয়াতে আপোনালোকে সেই IDটোৰ নাম দেখা পাব। ইয়াতে ভোটাৰ ID লেখা আছে, তাৰপিছত এই ভোটাৰ ID নাম্বাৰটো ইয়াতে লেখা থাকিব। তাৰপিছত আপোনালোকে যদি প্ৰথম ড'জ লৈছে তেনেহ'লে ইয়াতে আপোনালোকৰ শ্ব' কৰিব ড'জ 1, তাৰমানে আপোনালোকে প্ৰথম ড'জ আপোনালোকৰ কমপ্লিট হৈছে। ইয়াতে দেখা পাইছে ড'জ 2, কাৰণ ইয়াতে আপোনালোকে 2 নম্বৰ ড'জটো আপোনালোকৰ লোৱা হোৱা নাই, সেইকাৰণে ইয়াতে শ্ব' কৰা নাই। যদি আপোনালোকৰ 2 নম্বৰ ড'জটো লোৱা হয় তেনেহ'লে ইয়াতে এখন ৰাইট চিন উঠি যাব। তো দেখা পাইছে ইয়াতে ড'জ 1, ইয়াতে প্ৰথম ড'জ লোৱা হৈছে কাৰণে ইয়াতে ৰাইট চিন এটা উঠি গৈছে। তো প্ৰথম ড'জৰ কাৰণে যদি আপোনালোকে চাৰ্টিফিকেটটো ওলাব বিচাৰিছে তেনেহ'লে আপোনালোকে ইয়াতে দেখা পাইছে ৰাইট চাইডত চাৰ্টিফিকেট এখন অপশ্যন, ইয়াতে জাষ্ট আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। তো ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তাৰপিছত ইয়াতে দেখা পাইছে ডাউনলোড অপশ্যনত ক্লিক কৰিব। তো ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত চাব পাৰে মোৰ চাৰ্টিফিকেটটো ডাউনলোড হৈ গৈছে। ইয়াতে ডাউনলোড ছাকচেছফুলি। তো আমি আপোনালোকক অ'পেন কৰি চাৰ্টিফিকেটটো দেখাই আছোঁ। এইখনেই হৈছে চাৰ্টিফিকেট। ইয়াতে বেনিফিচিয়াৰী নেম, ইয়াতে নিজৰ নামটো দেখা পাব। তাৰপিছত ইয়াতে এজ বয়স ইয়াতে দেখা পাব। তাৰপিছত ইয়াতে জেণ্ডাৰ লিংগ ইয়াতে দেখা পাব। ইয়াতে ID
ভেৰিফাই পৰিচয় পত্ৰ সত্যাপিত ইয়াতে দেখা পাব। তাৰপিছত ইয়াতে বেনিফিচিয়াৰী ৰেফাৰেন্স আইডি ইয়াতে থাকি শ্ব' কৰিব। ভেকচিন নেম কোন কোন কেটেগৰীৰ ভেকচিন আপোনালোকে লৈছে সেইটো ইয়াতে দেখা পাব। আপোনালোকে কোন তাৰিখত ভেকচিন লৈছে ইয়াতে দেখা পাব। তাৰপিছত ইয়াতে নেক্সট ডুই ডেট আপোনালোকে পৰৱৰ্তী ছেকেণ্ড ড'জটো কিমান তাৰিখত ল'ব লাগিব ইয়াতে ডেটটো আপোনালোকৰ দিয়া আছে। তো আপোনালোকক কোনে টীকাকৰণ কৰিছে তাৰ নামটো ইয়াতে শ্ব' কৰিব। তাৰপিছত আপোনালোকে কোন হস্পিটেলত টীকাকৰণ কৰিছে সেই ইয়াতে নামটো দেখা পাব। আমগুৰি MPHC বঙাইগাঁও আছাম ইয়াতে আমি ভেকচিন লৈছোঁ, ইয়াতে নামটো শ্ব' কৰিছে। তো ইয়াতে তাৰ একেবাৰে তলৰ ফালে দেখা পাব ঔষধৰ লগতে কঠোৰতাও। ইয়াতে প্ৰধানমন্ত্ৰীৰ ছবিটো দেখা পাব। তাৰপিছত ৰাইট ছাইডত দেখা পাব এখন QR কোড। কাৰণ এই QR কোড কিয় দিয়া হৈছে, তাৰমানে এই QR কোডত যদি আপোনালোকে স্কেনিং কৰে তেনেহ'লে আপোনালোকৰ গোটেই ডিটেইলছটো ওলাই আহিব, সেইকাৰণে এই QR কোডটো দিয়া হৈছে।